গাইছ আমি আছোঁ হাউলিত কিয় আছোঁ আপোনালোকে হয়তো থাম্বনেইল চাই গমেই পাইছে আমি আহিছোঁ ৰাকচাবা আচলতে আমি ৰাকচাবা অহা নাছিলোঁ আমি আহিছিলোঁ হাউলিৰ এটা সৰু কামটো সোনকালতে হৈ গ'ল ভাবিলোঁ কি দিনতে ৰাসটো একবাৰ চাই যাওঁ কেনেহেন চলি আছে কি কথা আৰু আপোনালোককো দেখুৱাম গতিকে আপোনালোকে চাই থাকক আৰু এতিয়াই হৈছে মেইন মন্দিৰ যিটো ৰাস মন্দিৰ আৰু এইখন হৈছে মঞ্চ আৰু ইডেল চাওক গাইজ সাপ বনাইছে কি ধুনীয়াকৈ বনাইছে কিমান ডাঙৰ আৰু ৰাতি হ'লেতো এতিয়া বঢ়িও বহুত ভাল লাগিব লাইট চাইট থাকিব টিবিলাক চালাক এতিয়া গাড়ীবিলাক দেখোন গাড়ীবিলাক চাব গাড়ীবিলাক চালাক গতিকে এতিয়াতো ফাৰ্ষ্ট পুৰস্কাৰটো দিছে BMW আৰু যিখন গাড়ী ইয়াত অহাই নাই গতিকে 4 নম্বৰত আছে ইয়াত থাৰ গতিকে ভাবকচোন কিমান ডাঙৰ লটাৰী খেলা আৰু আপোনালোকক মই ইয়াৰ দোকানবিলাক দেখি আছোঁ চাই থাকক এইবিলাক বানেই আছে সম্পূৰ্ণ হোৱা নাই মানে আজিৰ পৰা যিহেতু ৰাস বিলাক চালাক কিন্তু দোকানবিলাক ভালকৈ খোলা নাই মানে আজি যিহেতু ৰাস আৰম্ভণিহে ভালকৈ খোলা নাই এতিয়া আপোনালোকক মিনা বজাৰ দেখুৱাম এতিয়া মিনা বজাৰবিলাকো খোলা নাই কিন্তু বানেই আছে দেখি আছোঁ এই কি কৰছাই কি খেলত জাম্পিং কেইটকা ল এইখন হৈছে ৰেল কিন্তু বানো হোৱা নাই আমি উঠলোই নহ'লে কৃষ্ণ উঠলি না বানো নাই দেখো কেনেকৈ উঠবি দোকানখিনি খোলাই নাই বন্ধ আছে মটকা গোৱাৰ সেইটো একবাৰ উঠি দেখুৱাম ৰ'ব এই দেখছে না সেই নাকে উঠ চাবি কিন্তু লাহে লাহে ভালকৈ বান না নাচাত বা সতাই দিছে না তেনে এই এনেকৈ যাব পাৰিম নাচাত তাই দিয়া নাই নেকি ভালকৈ চাং ৰ'ব কথা ইয়াত উঠি মানে গোটেই হাউলিৰ ৰাসখন দেখা পাই গোটেই একবাৰ দেখি দি আছোঁ ৰ'ব
উঠোতেহে উঠলোঁ, নামতে অলপ ৰিক্স আছে। মানে ৰিক্স কিয় আছে, অলপ এইগিলা মানে ইমান জব্দি নহয়, অলপ কমজোৰি, এতিয়া যদি ভৰি সোমাই যাব লাগে। গতিকে আহিলে এতিয়া অলপ উঠোতে অলপ সাৱধান হ'ব। আমি আগতে দিনতে ট্ৰাই কৰি চালোঁ আৰু এখন নাট চাটগিলা ভালকৈ টাইট দিয়া নাই, পিছত দিব কিজানি না কি কওঁ কৃষ্ণা? নাট চাটগিলা ভালকৈ টাইট হোৱা নাই, গম পা না? গাইজ যিমানখিনি পাৰোঁ দেখুৱালোঁ, আৰু বহুত কিবা কিবি আছে, কিন্তু ইমানখিনি দেখুৱাটো সম্ভৱ নহয়। আপোনালোকে নিজে আহি একবাৰ চাওক, ভাল লাগিব, আহক। আৰু এটা কথা, যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু গাইজ চাওক এটা বস্তু আপোনালোকে, এইকেইখন হৈছে MA পাছ, BSc, MSc আৰু মোৰ আণ্ডাৰ মেট্ৰিকখনো আছে এই লগত এইখন।